हेलो फ्रेंड्स আজি আমি শিকিম এনৰ ব্যৱহাৰ মানে এন ক'ত বহে এন প্ৰিপজিশনটো ক'ত ক'ত ব্যৱহাৰ হয় তাক সেইটো আজি আমি শিকিম তো এনৰ ব্যৱহাৰৰ মতে প্ৰথমতে এন ক'ত বহিব যে শব্দত যদি এনাৰ ব্যৱহাৰৰ মতে যদি শব্দৰ প্ৰথম আখৰটো ভাৱেল হয় যদি শব্দৰ ভাৱেল প্ৰথম আখৰটো ভাৱেল হয় তেন্তে তাৰ আগত এন বহে যেনে এটা এক্সাম্পল হৈছে he give me orange he give me orange এ নহয় কাৰণ এই শব্দটোৰ প্ৰথম আখৰটো হৈছে এ ও ভাৱেল সেই কাৰণে ভাৱেল হৈছে ইয়াত ওটো হৈছে ভাৱেল সেই কাৰণে ভাৱেলৰ আগত সদায় এন বহে যে হি গিভ মি এন অৰেঞ্জ এতিয়া 2 নম্বৰ নিয়ম মতে হৈছে এস সাইলেন্ট হলে মানে এসটো আছে কিন্তু এসৰ উচ্চাৰণটো সাইলেন্ট হৈছে শব্দৰ প্ৰথম আখৰত যেটো এস থাকিব সেই এসটো সদায় সাইলেন্ট হৈ থাকে যেনে এনেকৈ থাকিব যে হি ইজ HONEST হনেষ্ট নহয় এটো হৈছে অনেষ্ট ম্যান হি ইজ অনেষ্ট ম্যান এটো এস থকা সত্ত্বেও ইয়াত এসৰ উচ্চাৰণটো হোৱা নাই গতিকে এনেকৈ যদি এসৰ উচ্চাৰণটো নহয় তেন্তে তাৰ আগত সদায় এন বহে হি ইজ এন অনেষ্ট ম্যান 3 নম্বৰ নিয়মটো হৈছে আমাৰ ভাৱেলৰ উচ্চাৰণ কিন্তু সংক্ষিপ্ত শব্দ যদি কোনো এটা শব্দৰ উচ্চাৰণটো সংক্ষিপ্ত আছে শৰ্ট ফৰ্মত আছে আৰু হেতুৰ উচ্চাৰণ যদি ভাৱেলৰ মতে হয় তেন্তে তাৰ আগত এন বহে যেনে হি ইজ এম এ ইয়াত এম এ শৰ্ট ফৰ্মত আছে এম এ এতিয়া এমটো কোৱাৰ লগে লগে এম ভাৱেলৰ উচ্চাৰণ হৈছে এ গতিকে এম এ এনেকৈ শৰ্ট ফৰ্ম থাকিলে ভাৱেলৰ নিচিনা উচ্চাৰণ হৈছে তাৰ আগত এন বহে